বেছিমাৰি দৈপাম সংযোগী ৰাস্তাৰ মাজত সৃষ্টি হৈছিল পুখুৰী সদৃশ গাঁতৰ জৰাজীৰ্ণ হৈ পৰিছিল পথছোৱা অৱশেষত দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানৰ নিজৰ গাঁঠিৰ পুঁজি ব্যয় কৰি আৰম্ভ কৰিলে জৰাজীৰ্ণ পথৰ মেৰামতিৰ কাম দৰং জিলা দলগাঁও সমষ্টিৰ অন্তৰ্গত বেছিমাৰি দৈপাম সংযোগী পথত নিতৌ ডাম্পাৰ আৰু ট্ৰাক আদিৰ চলাচলৰ ফলত ৰাস্তাৰ মাজত সৃষ্টি হৈছিল প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ ৰাজ্যত অব্যাহত আছে নেৰেনেপেৰা বৰষুণ যাৰ ফলত ৰাস্তাটো হৈ পৰিছে বোকাময় সদৃশ পৰিস্থিতিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাস্তাটো মেৰামতিৰ বাবে স্থানীয় বিধায়ক মুজিবুৰ ৰহমানৰ নিজৰ গাঁঠিৰ পুঁজি ব্যয় সাপেক্ষে ৰাস্তাটো পুনৰ মেৰামতি কৰি ৰাজ্যক কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টা কৰিছে বেছিমাৰি জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলামে জনোৱা মতে ৰাস্তাটো পুনৰ মেৰামতিৰ বাবে অনুমোদন পোৱাৰ পিছতো জয়ছোৱাল নামৰ ঠিকাদাৰ এজনৰ হেমাহিৰ বাবে আজি পৰ্যন্ত পথটোৰ কাম আৰম্ভ হোৱা নাই জানিব পৰা মতে ঠিকাদাৰজনৰ পুঁজিৰ অভাৱ এই পথছোৱাৰ কাম আজিলৈকে আৰম্ভ নহ'ল অচিৰে ঠিকাদাৰজনক বৰখাস্ত কৰি নতুন ঠিকাদাৰক নিয়োগ কৰি ৰাস্তাটো মেৰামতি কাম আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বেছিমাৰি জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলামে ব্যুৰো ৰিপৰ্ট প্ৰাইম নিউজ হয় ইতিমধ্যে আমাৰ এই বেছিমাৰি দৈপাম সংযোগী পথখনৰ অৱস্থা খুবেই বেয়া ৰাইজে বহুত দুখ দুৰ্গতি ভোগ কৰি আছে আৰু এইবিলাকৰ প্ৰতি লক্ষ্য কৰি আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে তেখেতৰ ব্যক্তিগত পুঁজিৰে আজি এই ৰাস্তাটো বনাই দি কেনে কৃষক ৰাইজক এক সকাহ দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে ৰাস্তাটো আমি বেছিমাৰিৰ পৰা দৈপামলৈ আমি শিল বালি পেলাই বৰ্তমানে টেম্পৰাৰীলি চলাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ চাওক ইতিমধ্যে এই ৰাস্তা আমাৰ বিধায়ক মহোদয় নিৰ্বাচিত হোৱাৰ পিছতে এই ৰাস্তাখনৰ তেখেতে কাম ধৰিছে আৰু ইতিমধ্যে কাম চেংচন হৈছে আৰু জয়ছোৱাল নামৰ ঠিকাদাৰ এজনে কামখন ইতিমধ্যে তেখেতৰ নামত অৰ্ডাৰো ওলাইছে কিন্তু আজি তেখেতৰ লগত মই বা আমাৰ বিধায়ক মহোদয় বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো তেখেতে যিটো নেকি পাৰফৰ্মেঞ্চ ছিকিউৰিটি আৰু তেখেতে যিটো বিলো মাৰিছে 17% বিলো মাৰাৰ কাৰণে তেখেতে আৰু এডিশ্যনেল 17% মানে এডিশ্যনেল পাৰফৰ্মেঞ্চ ছিকিউৰিটি জমা দিব লাগে মুঠ মিলাই তেখেতে 87 লাখ টকা ছিকিউৰিটি হিচাপে জমা দিয়াৰ কাৰণে তেখেতে সেই পইচা যোগাৰ কৰিব পৰা নাই বুলি আমাক জনাইছে যাৰ কাৰণে তেখেতে এই কামটো আৰম্ভ কৰিব পৰা নাই আৰু ইতিমধ্যে এই ৰাস্তাটো যদি হয় ৰাস্তাটো বহল হ'ব আৰু ইয়াত এখন ব্ৰিজ আছে তাতে আৰু এখন ব্ৰিজৰ ব্যৱস্থা হ'ব এইখিনি ব্যৱস্থা আমাৰ বিধায়ক মহোদয় লৈছে কিন্তু ঠিকাদাৰজনৰ মানে হেমাহিৰ কাৰণে কামটো আজি তাৰিখলৈ আৰম্ভ হোৱা নাই